Hello everyone, welcome back to my YouTube channel RK Videos. বন্ধুসকল আজিৰ পৰা মানে মই যিবিলাক ভিডিঅ' দিম সেইবিলাক সব অসমীয়াত দিম বুলি ভাবিছোঁ কাৰণ কিয় নিজৰ মাতৃভাষাটো আৰু মানে কমফৰ্ট জোন নাই আগৰকেইটা মানে হিন্দীত দিছিলোঁ তো বন্ধুসকল আজি যিটো ভিডিঅ' আছে সেই ভিডিঅ'টোত মই এনেকুৱা এটা মানে টপিকৰ ওপৰত আলোচনা কৰিম আপোনালোকৰ আগত মানে সেই টপিকটো আগবঢ়াই দিম যিটো হয়তো কিছুমানে শুনিছে বা থাম্বনেইলটো চাই পিনে গমো পাইছে তো কি হৈছে মানে আমাৰ ইণ্ডিয়াত নহয় অল অভাৰ ৱৰ্ল্ডতে যিবিলাক ৰেইন ফৰেষ্ট আছে সেইবিলাক কমি আহিছে ঠিক আছে তো আমাৰ ইণ্ডিয়াতো আন্দামান নিকোবৰ দ্বীপপুঞ্জ আছে তাৰপিছত আমাৰ নৰ্থ ইষ্টত আছে ৰেইন ফৰেষ্ট তো এই ৰেইন ফৰেষ্টবিলাকত কিছুমান ইলিগেল কাম চলি থাকে ইলিগেল কাম মানে কেনেকুৱা ধৰণৰ চাওক তাত যিবিলাক চোৰাং চিকাৰী আছে সেইবিলাক যাই পিনে তাত থকা কিছুমান মূল্যৱান গছ বনৌষধি গছ থাকে সেইবিলাক কাটে তাৰপিছত তাত থকা কিছুমান জীৱ জন্তু ধৰক আমাৰ অসমতে গড়ৰ যিটো মানে হত্যা হয় মানে যিটো চিকাৰ কৰে গড়ৰ আৰু খৰ্গটো কাটি লৈ যায় সেনেকুৱা ধৰণৰ যিবিলাক ঘটনা ঘটি থাকে সেইবিলাকৰ পৰা এটা মানে সুৰক্ষা হ'ব লাগে সেইবিলাক কাৰণ সেইবিলাক আমাৰ অসমৰ সম্পদ আৰু অসমৰ বুলি নহয় আমাৰ ভাৰতৰে সম্পদ তো গতিকে সেইবিলাক বস্তু আমি পাৰিলে টেকনিকেলি যাতে আমি ছেভ কৰিব পাৰোঁ সুৰক্ষা দিব পাৰোঁ সেই বস্তুটোৰ ওপৰত গুৰুত্ব দিব লাগে তো বন্ধুসকল আমেৰিকাত এজন ব্যক্তি আছে তো সেই ব্যক্তিজন কোন হয় আৰু সেই ব্যক্তিজনে এই যিটো ৰেইন ফৰেষ্ট আছে আৰু ইয়াত থকা যিবিলাক বিভিন্ন ধৰণৰ জীৱ জন্তুৰ প্ৰজাতি আছে সেইবিলাকক সুৰক্ষাৰ কাৰণে এটা পদক্ষেপ তেখেতে হাতত লৈছিল গতিকে সেই পদক্ষেপটো তেখেতে কেনেকৈ কিভাৱে আগবঢ়াইছিল সেই বিষয়ে আজি মই এই ভিডিঅ'টোত মানে ক'বলৈ গৈ আছোঁ চ' গতিকে ভিডিঅ'টো বেছি পলম নকৰি পিনে সোনকালে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক বন্ধুসকল যিবিলাক ৰেইন ফৰেষ্ট আছে সেই ৰেইন ফৰেষ্টত বিভিন্ন ধৰণৰ ইলিগেল কাম চলি থাকে কেনেকুৱা তাত চোৰাং চিকাৰী আহিব মনে মনে আহি পিনে তাত থকা গছ গছনিবিলাক কাটিব তাৰপিছত জীৱ জন্তুবিলাক হত্যা কৰিব তো গছ গছনিবিলাক কাটি কিনে সিহঁতে ট্ৰাকত সেইবিলাক ভৰাই পিনে নিজৰ ব্যৱসায় এইবিলাক ইলিগেলি চলাই আছে তো এনেকুৱা ধৰণৰ কাম এমাজন ৰেইন ফৰেষ্টত তাৰপিছত এছিয়া মহাদেশত বহুত আমাৰ অল অভাৰ ৱৰ্ল্ডত হৈ আছে তো এই যিটো ৰেইন ফৰেষ্ট আছে এই ৰেইন ফৰেষ্টবিলাক সুৰক্ষা দিয়াটো আমাৰ কাম কাৰণ এই ৰেইন ফৰেষ্টবিলাক যদি আমি সুৰক্ষা নিদিওঁ তেতিয়াহ'লে আমাৰ দিনক দিনে যিবিলাক আমাৰ গোলকীয় উত্তাপ বাঢ়ি গৈছে সেইবিলাক আৰু বাঢ়িব যদি ৰেইন ফৰেষ্টবিলাক আমি ধ্বংস কৰোঁ আৰু নহ'লে যিবিলাক আমাৰ প্ৰদূষণ হৈছে সেই প্ৰদূষণবিলাক কমি নাহিব তো এই যিটো ৰেইন ফৰেষ্টবিলাক সুৰক্ষা দিয়াৰ কাম এই সুৰক্ষা দিয়াৰ পদক্ষেপ আমেৰিকাৰ এজন টেকন'লজিষ্ট যাৰ নাম হৈছে টপাৰ হোৱাইট তেখেতে লৈছিল 2013 চনতে তেখেতে কি কৰিছিল এটা NGO স্থাপন কৰিছিল NGOটোৰ নাম হৈছে ৰেইন ফৰেষ্ট কানেকশ্যন তেখেত সেই NGOটোৰ CEO আৰু ফাউণ্ডাৰ তেখেতে কি কৰিছিল এটা ডিভাইচ ডেভেলপ কৰিছিল সেই ডিভাইচটোক তেখেতে ৰেইন ফৰেষ্ট কানেকশ্যন বক্স নাম দিছিলে সাধাৰণতে বক্সটোত কি কৰিছিলে কিছুমান মোবাইল পুৰণা মোবাইল যিবিলাক ইউজ ৰিচাইকেল মোবাইল সেইবিলাক ব্যৱহাৰ কৰিছিল আৰু সেই বক্সটোত এটা বেটাৰী আছিল আৰু সেই বক্সটোত চ'লাৰ পেনেলো লগোৱা আছিল যাতে সেই বেটাৰীটো চাৰ্জ আপ হৈ থাকে আৰু সেই ডিভাইচটোত এটা বহুত পাৱাৰফুল মাইক্ৰফোন আছিল মানে কেনেকুৱাকৈ কাম কৰে সেই ডিভাইচটো যাতে চাপ'জ ধৰক ৰেইন ফৰেষ্ট এটাখনত মানে কি হৈছে এটা চোৰাং চিকাৰী সোমাইছে নিজৰ মেচিন লৈ কিনে গছ কাটিবলৈ বা এটা জন্তু মাৰিব গান লৈ গৈছে গানত যেতিয়া সেই বন্দুকেৰে গুলী চালনা কৰিব তেতিয়া এটা চাউণ্ড ওলায় আৰু সেইবিলাক যিবিলাক গছ কাটিবলৈ মেচিন ইউজ কৰে সেইবিলাকৰো চাউণ্ড ওলায় তেতিয়া কি হয় সেই যিটো মাইক্ৰফোন আছে ডিভাইচটোত সেই মাইক্ৰফোনটো এই চাউণ্ডবিলাক কেপচাৰ কৰে আৰু ৰেইন ফৰেষ্ট কানেকশ্যন NGOটোৱে এটা এপ্লিকেশ্যন তেওঁলোকৰ আছে যাৰ নাম হৈছে ৰেইন ফৰেষ্ট কানেকশ্যন ৰেঞ্জাৰ এপ সেই এপ্লিকেশ্যনটো কি কৰে তেওঁলোকে সেই ৰেইন ফৰেষ্ট যিবিলাক আছে সেই ৰেইন ফৰেষ্টৰ কাষত যিবিলাক মানুহ আছে বা NGO আছে বা কিছুমান সংস্থা থাকিব সেই সংস্থাবিলাকত সেই এপ্লিকেশ্যনটো ইনষ্টল কৰি থৈ দিয়ে যেতিয়াই তেওঁ সেই ডিভাইচটোৱে এনেকুৱা ধৰণৰ চাউণ্ডবিলাক কেপচাৰ কৰিব তেতিয়া কি কৰে সেই ডিভাইচটো এই চাউণ্ডবিলাক সেই যিটো এপ্লিকেশ্যন আছে সেই এপ্লিকেশ্যনটোত এটা এলাৰ্ট মেছেজ হিচাপত পঠাই দিয়ে যাতে গম পায় যে ৰেইন ফৰেষ্টত কিছুমান ইলিগেল কাম চলি আছে ঠিক আছে তো সেনেকৈ তেওঁলোকে সেই যিটো ৰেইন ফৰেষ্ট আছে ৰেইন ফৰেষ্টক প্ৰটেকশ্যন দিছিলে মানে গাৰ্জেন হিচাপত সেই ডিভাইচটোৱে কাম কৰিছিল যেনেকৈ আমাৰ মা দেউতাই আমাক সুৰক্ষা দিয়ে মা দেউতা মোৰ যেনেকৈ গাৰ্জেন
তেনেকৈ সেই যিটো ডিভাইচ বক্স আছে ৰেইন ফৰেষ্ট ডিভাইচ বক্সটো সেইটো সেই ৰেইন ফৰেষ্টৰ এটা গাৰ্জেন বা এক প্ৰকাৰৰ কাণ এখন, কাৰণ সেইটোৱে চাউণ্ডটো শুনিব, তাৰপিছত সেই চাউণ্ডটো এলাৰ্ট মেছেজ হিচাপত সেই এপ্লিকেশ্যনটো পঠাই দিব। তো গতিকে এনেকৈ ৰেইন ফৰেষ্ট কানেকশ্যন যিটো NGO আছে সেনেকৈ এই NGOটো এনেকৈ মানে যিবিলাক ৰেইন ফৰেষ্ট আছে সেইবিলাক সুৰক্ষা দি আহিছে। এতিয়াও তেওঁলোকে সেই কাম কৰিছে। প্ৰথমতে যিটো এই NGO আছে সেই NGOটোক হুৱাই কোম্পানীটোৱে ফাণ্ড কৰিছিলে, কাৰণ NGOটো চলিবলৈকে হয়তো পইচাটো দৰকাৰ হ'বই নিশ্চয়। তো তেওঁলোকে প্ৰথমতে তেওঁলোকক যিটো NGO আছিল সেই NGOটোক হুৱাই ফাণ্ড কৰিছিলে। তেতিয়া তেওঁলোকে কি কৰিছিল, হুৱাই যিবিলাক মোবাইল ফোন আছে ইউজ মোবাইল ফোন, সেই ইউজ মোবাইল ফোনবিলাক ব্যৱহাৰ কৰিছিল এই ডিভাইচটো বনাবলৈ। চাওক, এইটো এটা বহুত ভাল পদক্ষেপ হয় এই ৰেইন ফৰেষ্টবিলাক সুৰক্ষা দিয়াৰ বাবে। এটা টেকনিকেল ভাল ডিভাইচ হয়, এইটো টেকনিকেলি ৱেল ডেভেলপড হয়। তো এনেকুৱা ধৰণৰ পদক্ষেপ মই ভাবোঁ আমাৰ ইণ্ডিয়াতো লোৱাটো দৰকাৰ, কাৰণ আমাৰ ইণ্ডিয়া বুলি নহয় অল অভাৰ ৱৰ্ল্ডতে গ্ল'বেল যিটো আমাৰ গোলকীয় উষ্ণতা সেইটো বাঢ়ি গৈ আছে দিনক দিনে, পৰিৱেশটো প্ৰদূষণ হৈ আছে দিনক দিনে। তো এই ৰেইন ফৰেষ্টবিলাকে আছে যিবিলাকে আমাক একমাত্ৰ এই গোলকীয় উষ্ণতা কমাত আৰু এই যিবিলাক পৰিৱেশ প্ৰদূষণ হৈ আছে সেইবিলাক কমাত সহায় কৰিব পাৰিব। তো মই ভাবোঁ আমাৰ ইণ্ডিয়া বুলি নহয় অল অভাৰ ৱৰ্ল্ডতে এনেকুৱা ধৰণৰ পদক্ষেপ ল'ব লাগে, আৰু এনেকুৱা ধৰণৰ পদক্ষেপৰ সহায়তে আমাৰ পৃথিৱীখন যিটো ভাৰসাম্য সেইটো ৰক্ষা হ'ব। তো গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিলোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু যদি আপোনালোকে এনেকুৱা ভিডিঅ' চাই থাকিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। ধন্যবাদ।